হে নমস্কাৰ বন্ধুসকল, মই পাৰ্থ। আজি আমি কথা পাতিম পৃথিৱীৰ ভিতৰত এখন আচৰিত দেশ ইটালীৰ বিষয়ে। বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই বহুত দিন ধৰি ভিডিঅ' আপলোড কৰিব পৰা নাই, তাৰ বাবে প্ৰথমতে ক'বলৈ গ'লে ইটালী এখন বহুত ধনী দেশ আৰু ইটালীৰ স্বাস্থ্য ব্যৱস্থা পৃথিৱীৰ ভিতৰত 2 নম্বৰ স্থানত আছে। কিন্তু এই দেশখনত কৰোণা ভাইৰাছে অত্যাধিক ক্ষতি কৰিছে আৰু কৰোণা ভাইৰাছৰ আক্ৰান্তৰ ক্ষেত্ৰত আমেৰিকাৰ পাছতে এই দেশখনৰ নাম আহে। এই দেশখন পৃথিৱীৰ 8 নম্বৰ স্থানত থকা ধনী দেশ। এই দেশখনৰ সম্পূৰ্ণ নাম হৈছে ইটালিয়ান ৰিপাব্লিক আৰু এই দেশখনৰ মুখ্য লেংগুৱেজ হৈছে ইটালিয়ান। ফুংচু কোৱাংচু ৱেংচি এইটো হৈছে ইটালিয়ান লেংগুৱেজৰ এটা শব্দ। জাষ্ট জকিং গাইজ। ইটালী দেশৰ মুখ্য চহৰ হৈছে ৰোম আৰু ইয়াৰ মুখ্য কাৰেঞ্চি হৈছে ইউৰো। এই ইটালীৰ কাষতে আছে পৃথিৱীৰ আটাইতকৈ সৰু দেশ ভেটিকান চিটি। এই দেশখনৰ মূল জনসংখ্যা হৈছে মাত্ৰ 839 জন আৰু ইয়াত প্ৰায় 173 জনৰ এটা অকমানি আৰ্মি আছে। এই চহৰখনৰ মূল দূৰত্ব হৈছে 428 মিটাৰ। আপোনালোকে যদি এই চহৰখনৰ বিষয়ে জানিব বিচাৰিছে তলত কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'ত বনাবলৈ চেষ্টা কৰিম। এই ইটালী দেশৰ মানুহবিলাক বহুত অন্ধবিশ্বাসী। ইহঁতে 17 নম্বৰটো বহুত অশুভ বুলি ভাবে আৰু 13 নম্বৰটো বহুত শুভ বুলি ভাবে আৰু ইহঁতে য'তেই 17 নম্বৰ দেখে তাৰ পৰা পলাবলৈ চেষ্টা কৰে। ইটালীৰ মানুহবিলাক ইমানেই অন্ধবিশ্বাসী যে ইহঁতে যদি ক'ৰবালৈ ফুৰিবলৈ যাওঁতে 17 নম্বৰটো দেখে সিহঁতে মৃত্যুৰ প্ৰতীক বুলি ভাবে। ইটালীৰ মিলান চহৰত আপুনি যদি মনটো বেয়া কৰি থাকে তেতিয়া আপোনাৰ ওপৰত কেঁচু হৈ যাব পাৰে। সেইবাবে ইটালী মিলান চহৰত মানুহবিলাকে হাঁহি থকা দেখা পোৱা যায়। ইউৰোপ মহাদেশৰ আটাইতকৈ ডাঙৰ পৰ্বত হোৱাইট মাউণ্টেইন অৰ্থাৎ বগা পৰ্বত এই ইটালীতে অৱস্থিত আৰু এই বগা পৰ্বতৰ তলতে পৃথিৱীৰ আটাইতকৈ কম উষ্ণতাত থকা এখন ৰেষ্টুৰেণ্ট আছে। যোনটো সময়ত আমাৰ গোটেই ভাৰতবৰ্ষত মদ পাবলৈ দীঘল লাইন হৈছে, সেইটো সময়তে ইটালীৰ এখন বাৰে বিনামূল্যে সুৰা প্ৰদান কৰে। 16শ শতিকাৰৰ ইটালীৰ ডাঙৰ বিজ্ঞানী গেলিলিও গেলিলিৰ মিডল ফিংগাৰটো ইটালীৰ গেলিলিও মিউজিয়ামত এতিয়াও সংৰক্ষিত কৰি থোৱা আছে। ইটালী চহৰত প্ৰতি বছৰে প্ৰায় 5 কোটি মানুহ ফুৰিবলৈ যোৱা দেখা পোৱা যায়। ইটালীতে পৃথিৱীৰ বিখ্যাত ভেনিছ চহৰ অৱস্থিত। এই ভেনিছ চহৰত এটাও যাতায়াত কৰিবলৈ এটাও ৰাস্তা নাই আৰু এই চহৰখনৰ যাতায়াত পানীয়েদি হোৱা দেখা পোৱা যায়। যোনটো সময়ত মই এতিয়া ভইচ অভাৰ কৰি আছোঁ, এই সময়ত বৰ্তমান ইটালীত প্ৰায় 40,000ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু এই কৰোণা ভাইৰাছে ইটালীৰ অৰ্থব্যৱস্থাত বহুত ক্ষতি কৰিছে। ইটালীৰ মাফিয়াকেইটাৰ হাতত ইমান পইচা আছে যে ইটালীৰ প্ৰায় 7% GDP এই মাফিয়াকেইটাৰ পৰাই আহে। পৃথিৱীৰ আটাইতকৈ দামী গাড়ী কোম্পানী লেম্বৰগিনি এই ইটালীতে আৱিষ্কাৰ হৈছিল। বন্ধুসকল, কৰোণা ভাইৰাছে আমাৰ অসমত এটা ভয়ংকৰ ৰূপ লৈছে আৰু আপোনালোকে এইটো সময়ত ঘৰতে সোমাই থাকক আৰু মাস্ক পৰিধান কৰক আৰু আপোনালোকে চৰকাৰক সম্পূৰ্ণৰূপে সহায় কৰক। আৰু বন্ধুসকল, আজি ভিডিঅ'টো আমি ইমান সময়তে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। চ' গাইজ, আজিলৈ এৰিলোঁ, বাই।